আজি অৰ্ডাৰ থকা ফুলটো তুলিব লৈছোঁ। প্ৰথমতে এনেধৰণেৰে 4টা খুঁটি পুতি লৈছোঁ আৰু ইয়াত 9L সূতাটো ব্যৱহাৰ কৰিছোঁ। এনেধৰণেৰে এটা গাঁঠি দি ইমূৰৰ পৰা সিমূৰলৈ তাত টনাৰ দৰে টানি লৈছোঁ। ইয়াত 61ডাল হিৰক লৈছোঁ। আপোনালোকে ফুল ভিডিঅ'টো মোৰ ইউটিউব চেনেলত গৈ চাবগৈ। যদি কিবা বুজি নাপায় কমেণ্ট কৰিব। এই গাঁঠিসমূহ কেনেধৰণে দিয়ে তাত ধুনীয়াকৈ দেখুওৱা হৈছে। আৰু যদি কাৰোবাক লাগে কমেণ্ট কৰিব। অৰ্ডাৰ লোৱা হয়, বনাই দিওঁ অৰ্ডাৰ লৈ ফুলসমূহ। আপোনালোকক কাৰোবাক লাগিলে জনাব, চানেকি দিলেও আমি ফুলসমূহ বনাই দিওঁ। আৰু এই গাঁঠিটো কেনেধৰণে দিছোঁ সেইটো আপোনালোকে মোৰ ফুল ভিডিঅ' চালে ভাল ধৰণে বুজি পাব। আৰু যদি বুজি নাপায় কমেণ্ট কৰিব।